हेलो फ्रेंड्स परिमूনৰ আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আছো এয়া অভয়াপুৰী মই প্ৰতি মাহতে অভয়াপুৰীত আহোৱে এবাৰ কাৰণ দে শিলং যায় সি শিলং গলে মই এইফালে অভয়াপুৰীলৈ গুচি আহো আৰু সি আহিলে মই যাম মানে সি নিবলে আহিব মোক অভয়াপুৰীত এই অভয়াপুৰীত আহিলে একেলগে গুচি যাম আৰু এতিয়া ওলাই মিলি ৰেডি হৈ আছো আমি যাম গোৱালপাৰা 9টাতে যাব লাগিছিলে কিন্তু আমাৰ গাড়ী চালকজন আহি পোৱা নাই সেইকাৰণে ৰৈ আছো তাৰ আহিব অলপ দিগদাৰ হৈছে কাৰণ ধাৰাসাৰ বৰষুণ দি আছে ন কাৰণ সি দূৰত থাকে তো সি আহিলেহে যাম যেনে তেনে বৰষুণ কমিছে আৰু আমি এতিয়া গৈ আছো গোৱালপাৰা এতিয়া বাজিছে 12টা গৈ পাওঁতে এটাই বাজিব বৰষুণৰ কাৰণে বহুত বেছি দেৰি হৈ গ'ল আৰু এই পাছফালে মা আৰু মই বহিছোঁ আৰু আমি আহি পায়ে গোৱালপাৰাত মই বাৰ লগত পাকঘৰত সোমালো কাৰণ আজি মা দেউতাহঁত সবে আহিছে বাই ননভেজ বনাইছে যেহেতু আজি মঙ্গলবাৰ মই ননভেজ নাখাওঁ বা দুপৰীয়া মই ভাতেই নাখাওঁ কিন্তু বাৰ ঘৰত আহিছোঁ যেতিয়া আজি খাম সো মই ভাবিলোঁ মোৰ কাৰণে একদম পুৰা নিৰামিষ মানে শুদ্ধ নিৰামিষ মানে পিয়াজ নহৰু নোহোৱা এটা ৰেচিপি বনাওঁ লগতে আপোনালোককো দেখুৱাওঁ এয়া হৈছে মগু দাইল বাই আগতে তিয়াই থৈছিলে আৰু তিয়াই থোৱা মগু দাইলখিনি মিক্সিত পিচি লৈ তাত অকল নিমখ আৰু হালধি দি পেলাই বৰ বনাই লৈছোঁ ইয়াতে কোনোবা ইচ্ছা কৰিলে পিয়াজ আদা নহৰু এইবিলাক দিব পাৰে কিন্তু পিয়াজ নহৰু নিদিয়াকেহে বেছি টেষ্টি হয় চব্জিখন খাবৰ কাৰণে এইখন একচুৱেলি টোটেলি নিৰামিষ চব্জি মই এইখিনি বৰখিনি ধুনীয়াকৈ ভাজি লৈছোঁ বৰগুটিখিনি ভাজি লৈ এতিয়া কেৰাহীত আকৌ অকণমান তেল দিছোঁ মই মিঠাতেলতে বনাইছোঁ আৰু এয়া দিছোঁ তেলত গোটা জিৰা আৰু তাৰপিছত এয়া দুখিলা মানে এখিলা তেজপাত দুটুকুৰা কৰি লৈছোঁ এনেকৈ তেজপাত দি লৈছোঁ তাৰপিছত এইখিনি ধুনীয়াকৈ অকণমান ভাজি লৈ পেলাই বইল কৰা আলুখিনি তাত দি লৈছোঁ তেলতে দি দিলোঁ বইল কৰা আলুখিনি আগতে দিছোঁ কাৰণ আলুখিনি আগতে দিলে অকণমান তেলত ভাজ খাই যাব তেলত ভাজি ল'লে আলুখিনি বেছি চব্জিখন টেষ্টি হয় খাবলৈ এতিয়া দিছোঁ ইয়াতে নিমখ সোৱাদ অনুযায়ী নিমখ আৰু এয়া দিছোঁ অকণমান হালধি মানে আপোনালোকে একেবাৰে দিবও পাৰে আৰু নহ'লে পাছত আৰু অকণমান দিব লাগিব একেবাৰে দি লোৱাই ভাল আৰু এয়া দিছোঁ জিৰা গুড়ি 1 চামুচ আৰু 1 চামুচ ধনিয়া গুড়ি আৰু এয়া মানে মই আধা চামুচ জলকীয়া গুড়ি দিব লৈছিলোঁ কিন্তু ঘপককৈ মনত পৰি গ'ল আমাৰ পৰিয়ে জ্বলা নাখায় সেইকাৰণে অকণমান দি পেলাই থৈ দিলোঁ আপোনালোকে দিলে 1 চামুচ দি দিব ধুনীয়া কালাৰো আহিব আৰু এয়া অকণমান তেলতে আদা দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম তেলটো নুফুটালৈকে যেতিয়া তেলটো বিৰিঙি উঠিব আলুৰ মাজেৰে চব্জিৰ তেতিয়া তেল ওলোৱাৰ পিছত অকণমান গৰম পানী দি পেলাই আকৌ অকণমান ভাজি লৈছোঁ আৰু এতিয়া পানী শুকাই পেলাই ধুনীয়াকৈ তেল ওলাই গৈছে মানে এয়া ভাজ খাই গৈছে তাৰপিছত ডাঙৰ 1 চামুচেৰে এচামুচ কচুৰি মেথি দিছোঁ এয়া আৰু কচুৰি মেথি দিয়াৰ পিছতে আৰু অকণমান ভাজি লৈছোঁ অকণমান সময় মানে 1 মিনিটমান ভাজি লৈছোঁ আৰু এয়া হৈছে কাজু পেষ্ট মই খুন্দনাতে খুন্দি লৈছোঁ কাজুখিনি লগতে তাত অকণমান গৰম পানী দি পেলাই এয়া ভাজি লৈছোঁ ধুনীয়াকৈ পানী শুকাই গ'ল আৰু তেল ওলাই গৈছে এতিয়া আপুনি যিমানখিনি জোল লাগে মানে এইটো চব্জিটোৰ সিমানখিনি পানী জোখমতে দি ল'ব মই মানে অকণমান বেছিকেই পানী দিছোঁ কাৰণ এয়া যিহেতু আমাক খোৱাতে অকণ দেৰি হৈ যাব আৰু এই ঠাণ্ডা হৈ গ'লে কি হয় বৰটোৱে আৰু আলুৱে পূৰা জোলখিনি টানি লৈ পেলাই মানে চব্জিটো শুকাই যায় সেইকাৰণে মই অকণমান জোল বেছিকৈ দিছোঁ যাতে ঠাণ্ডা হৈ গ'লে ধুনীয়াকৈ জোলখিনি অকণমান থাকি যায় আৰু এয়া পানী উতলোৱাৰ পিছত বৰখিনি দি দিছোঁ আৰু এয়া কেঁচা জলকীয়াটো মই এনেকৈয়ে দিছোঁ যিহেতু জ্বলা হ'ব নালাগে কিন্তু কেঁচা জলকীয়াৰ গোন্ধটো হ'লে ভাল লাগে নহয় জানো গতিকে কেঁচা জলকীয়া দিছোঁ কিন্তু কেঁচা জলকীয়া যিডাল ঠাৰি নহয় সেইডাল মই কাটি দিয়া নাই কাৰণ সেইডালৰো এটা টেষ্ট ওলায় কাৰণ ধুনীয়া এটা গোন্ধ এটা ওলায় দি চাবচোন তেনেকৈ ঠাৰিৰে সৈতে কেঁচা জলকীয়া দিব জ্বলাও নহ'ব কোনো বাচ্ছাই খালে তেতিয়া জ্বলাও নালাগে আৰু ধুনীয়া টেষ্টটোও আহিব কেঁচা জলকীয়া আৰু এয়া উতলি গৈছে আৰু যেতিয়া নমোৱাৰ সময়ত এয়া দি লৈছোঁ এচামুচ গৰম মছলাৰ গুড়ি এয়া মই দিছোঁ চাহী গৰম মছলা আপোনালোকে ঘৰত পিচিও দিব পাৰে
দুটাই একেই এয়া আমাৰ বৰৰ চব্জি ৰেডি এয়া আমাৰ দুপৰীয়াৰ থালি ৰেডি এয়া বনাইছে বাই মাছৰ টেঙা বিলাহীৰে বনাইছে বৰৰ চব্জি মচুৰ দাইল মাছ ভাজি থেকেৰা টেঙাই পদিনা চাটনি আৰু তিয়হৰ চালাড আৰু ইয়া আজি টেষ্ট কৰিব আমাৰ মৰমৰ ভিন্দই অলপ আহকচোন চাওঁ ভিন্দই কি কমেণ্ট কৰিব একদম দেখা ধুনীয়া হৈছে ন খাই চাওঁ খাই চাওঁ কিমান ধুনীয়া লাগে কেনেকুৱা বঢ়িয়া সোৱাদ হৈছে মানে সোৱাদটোৱে বঢ়িয়া ভিন্দুৱেটো বহুত ধুনীয়া হোৱা বুলি কৈছে ভাল হৈছে বুলি কৈছে এতিয়া মই খাই চাওঁ এয়া মোৰ চাওক থালিখন একদম খালী অকল এই বৰৰ চব্জিৰে মই ভাতখিনি খাই দিলোঁ ইমানেই ধুনীয়া হৈছিলে আৰু মাছ চাছটো আজি মই নাখাওঁ নেকি খাই লোৱা তুমিও খাই কোৱা কেনেকুৱা হৈছে মইতো ক'লোঁ So beautiful, so elegant, just tasting like a wow. খাই পেলাই কোৱা যিদিনা নিৰামিষ থাকে খানাটো মানে পিঁয়াজ নহৰু এইবিলাক একো খাব নোৱাৰি নিৰামিষ খাব লাগে খানা সেইদিনা এইটো মগু দাইলৰ বৰাৰ চব্জি খাই বহুতেই টেষ্টি খাই ভাল পাব বনাই খাব কেতিয়াবা খাই ভাল লাগে আৰু পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহিছোঁ ভালে থাকক সুস্থ থাকক বাই বাই